तू कहती बिगड़ेगी पूरा लंदन ठुमकदा इसे बेया लगा নাই শপিং কৰি কৰি আজি ব্যাংক ব্যালেন্স খতম কৰি ইয়া মম তো মির্চি দিলেহে ভাল লাগিব এনে বেয়া লাগে হৈছে প্রসঞ্জিত হলো না বেলেগ প্রসঙ্গ চালাকাটিৰ পৰা আহি ইয়াতে মোক এটা গিফ্ট দিব আহিছে থ্যাংক ইউ সো মাচ এতিয়া আমি তোমাক এটা গিফ্ট দিম মিছা কথা হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ অকণমান শ্বপিং কৰিবলৈ এবাৰ এইটো ট্ৰাই কৰিছোঁ ভালে লাগিছে বেয়া লগা নাই মানে ফিট হৈছে আৰু এইটো মানে ইমান মাৰ্কেট ফুৰিলোঁ ইমান শ্বপিং মলত গ'লোঁ মোৰ কাপোৰ মানে ট্ৰেণ্ডছতে পাওঁ সদায় ট্ৰেণ্ডছতে পাওঁ পাগলা হৈ গ'লোঁ একদম পাগলী হৈ গ'লোঁ বিচাৰি বিচাৰি ইয়াতে পালোঁ মই দিছ ইজ স্টাৰ্লিং और मेरा हालत देखिए काम वाली बाई जैसे लग रही हूँ লৈ ললো একদম শ্বপিং কৰি কৰি আজি বেংক বেলেঞ্চ খতম কৰি দিলোঁ এইখনে আমাৰ কোকৰাঝাৰৰ ট্ৰেণ্ডছ এতিয়া মই আহিছোঁ পানীপুৰি খাবলৈ पूरा टेस्टी करके बनाएगा एकदम मजेदार एकदम झकास थोड़ा सा जहर डाल के टेस्टी पूरा यम्मी एकदम मजा Okay, so momo খাবলৈ I'm waiting for you Yeah, momo tasty चकले लगा আইডিৰ কাৰণে দুটামান চকলেট লৈ লৈছোঁ এতিয়া যাওঁ আৰু আহি গ'লোঁ ঘৰ গগ ডিংকি চিকা ডিংকি চিকা ডিংকি চিকা ডিংকি চিকা কি চাইছা কি চাইছা আৰু আজি মই আহিছোঁ সোনা হোটেল চিৰাং আপোনালোকে ইয়াত আহিব পাৰে বহুত ধুনীয়া হোটেল হয় ইয়াত বহুত টেষ্টি টেষ্টি খানা পাব লগতে মকটেলছ ককটেলছ মানে বহুত ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি ডিছ পাই যাব ইয়াত আৰু বহুত ধুনীয়া লোকেশ্যন হয় ইয়াত ফটোজ ক্লিক কৰিব পাৰিব আৰু ইয়াত ৰুমছো আছে ফুডিং লগিং ফেচিলিটিজ সব আছে ইয়াত বেংকুৱেট হল আছে য'ত আপুনি বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী গেট টুগেডাৰ আদি অৰ্গেনাইজ কৰিব পাৰিব গতিকে আহক ইয়ালৈ
আৰু একেবাৰে তলত আছে ভাতৰ হোটেল ইয়াত মানে মাছ মাংস হাঁহৰ মাংসৰ পৰা লৈ সকলো আছে আৰু ইফালে আছে কিচেন মই অকমান দেখুৱাই দিছোঁ আৰু অকণমান বাহিৰৰ পৰা দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ এইখনেই হৈছে সোনা হোটেল এতিয়া আমি লাপিনোজ পিজ্জাত আহিছোঁ কিমান ধুনীয়া ইয়াত মানে এইটো ব্ৰাউনি আৰু এইটো চিকেন বাটাৰ মছালা পিজ্জা মজা টেষ্টিকৈ খাম আৰু এতিয়া এই খাবলৈ ৰেডি নে লগা নাই তেতিয়াও খাওঁ আৰু অকণমান মানে দেখা পাই এতিয়া খাব মন গৈ আছে ফাৰ্ষ্টতে মন যোৱা নাছিলে বাট এতিয়া গৈ আছে কেনেকুৱা ব্ৰ ভাল টেষ্টটো আপোনালোকে আহক লাপিনোজ পিজ্জা সঁচাকৈ বহুত ধুনীয়া চাইয়ে কেনেকুৱা লাগিছে আৰু খালেতো কেনেকুৱা মজা মই টেষ্ট কৰি চালোঁ এতিয়া খামে আপোনালোকে জাইণ্ট পিজ্জা ল'ব পাৰে এনে নৰ্মেল থাকে আপোনাৰ ল' মিডিয়াম হাই যদি আপোনালোকে তাতকৈ ডাঙৰ জাইণ্ট পিজ্জা সেইটো আপোনালোকে অৰ্ডাৰ কৰি খাব পাৰে বেছি প্ৰাইচ নহয় বহুত কম প্ৰাইচ প্লাছ সেইটো কমচে কম আপোনালোকে 8জন মিলি এটা পিজ্জা খালে আপোনালোকৰ পেটটো হৈ যাব জাইণ্ট পিজ্জা খাওক টেষ্টি গাড়ী পাবা আজি নাপাওঁ ল'ব আহিব ব্ৰাউনিটো টেষ্ট কৰি চাইছোঁ ইমান মজা কাৰণ আছে আজি মটন বনাইছে ঘৰত কৈছে আজি ঘৰ ভাত খাবি মটন বনাইছে এইবিলাক খাই আৰু ক'ত খাব নোৱাৰে আজি খাব যাৰ মানে ৰিভিউটো মই দেখুৱাই আছোঁ আপোনালোকক কি মজা এইফালে কৰাই পেলাই বনাই মানে কিচেন মানে বেলকনিৰ ওচৰত মানে মজা ৰিভিউ এফালৰ পৰা পুৰা টাউনখন দেখা যায় আৰু এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰি গৈ আছোঁ পাৰ্লাৰ অপেনিঙত আমি পাৰ্লাৰৰ অপেনিঙত গৈ আছোঁ পাৰ্লাৰ অপেনিঙত গৈ আছোঁ চুলি তুলি এনেকৈ একদম টানি খুচি ধৰি লৈছোঁ বেয়া হ'ব বুলি কি অৱস্থা দীঘল চুলি এই প্ৰব্লেম शूट भाई भैया आपको कॉल करेगा रुकिए আহি পালোঁ মিউ চেলন একাডেমীলৈ আৰু আজি আছিলে গ্ৰেণ্ড অপেনিং আৰু মোকো ইনভাইট কৰিছিলে আৰু ইফালে ৰুণু দা চিমন দা গুলজাৰ দা আৰু ইফালে আছিলে উজ্জ্বল পুৰা কথা পতাত ব্যস্ত আৰু মই আছিলোঁ আৰু তেওঁলোকৰ কথা শুনি ট্ৰেনিং ইনষ্টিটিউট এটা খুলিছিলে আৰু ভাবো যে এইটো এই ইনষ্টিটিউটটো বহুতৰ সহায় কৰিব নিবনুৱাৰ সংখ্যা বহুত বাঢ়ি আছে আমাৰ দেশত নিজে কিবা এটা কৰি ভালকে চলি থাকিব পাৰোঁ এইটো আশা কৰিলোঁ আৰু আশা কৰোঁ যে মিউজত বহুত ষ্টুডেণ্টছ আহক আৰু সকলোৱে ভাল ভাল বস্তু শিকি যাওক ধন্যবাদ थैंक यू सो मच এতিয়া আমাক আৰু ইয়ালৈ আহি গম পালোঁ যে ইয়াত মেকআপৰ লগতে ফেচিয়েল হেয়াৰ ষ্ট্ৰেইট হেয়াৰ স্পা ইয়াত মানে সকলো ধৰণৰ ট্ৰিটমেণ্ট স্কিন ৰিলেটেড মানে ইয়াত ট্ৰেইনিং দিয়া হ'ব তাৰপিছত আকৌ গৈ আছোঁ মোবাইল হাব মানে দিনটো আজি ব্যস্ত আৰু ব্যস্ত বহুত বেছি মানে এতিয়া উজ্জ্বল মোক ড্ৰপ কৰিব মই আজি মই চবতছে বেছি ব্যস্ত মোৰ কলৰ ওপৰত কল আহি আছে আৰু কামৰ ওপৰত কাম হয় বহুত কি কম ৰাতি হৈ গ'ল মানে ৱাটছ টু ওয়াচ একদম ধনী ধনী কিন্তু কপি জানা ৰাডৰ জাগাত আৰ ডাবল ডি ৰেড ৰেড লাগি এইটো মোক দীপামনি গিফ্ট দিল আজি থেংক ইউ ভাল লাগিল ইমান তুমি চালাকাটিৰ পৰা আহি ইয়াতে মোক এটা গিফ্ট দিব আহিছা থেংক ইউ সো মাচ এতিয়া আমি তোমাক এটা গিফ্ট দিম মিছা কথা আৰু প্লাস এতিয়া আমাক পুৰা দীপামনিয়ে মোকো বোলে কিবা এয়াৰপৰ্টছ নেকি গিফ্ট দিব তাৰ কাৰণে চাওক মোক লৈ আহিছে আই লাভ মোবাইল হাবত এতিয়া তাই মোক কিবা এটা গিফ্ট দিব তো মই বহুত এক্সাইটেড কিবা দিয়ে নাজানো কিবা এটা ধুনীয়া এটা গিফ্ট দিব মোক আমিও তাক কিবা এটা গিফ্ট দিম আপোনালোকে চাই থাকিব এতিয়া আছোঁ মই বৰ্তমান বঙাইগাঁৱত ইউনিভাৰ্চেল মলৰ ওচৰত আছে মোবাইল হাব এতিয়া এয়া দাদা
কওক কিবা আপুনি আহিছে ভাল লাগিছে অঁ। আহি থাকিব অঁ আৰু আপোনালোকেও আহিব হয় ভাল ভাল অফাৰ চলি থাকে আমাৰ ইয়াতে একদম বম বম অফাৰ চলি থাকে বহুত বঢ়িয়া বঢ়িয়া offer চলি ইয়াত থাকে বহুতো আৰু- ইউটিউবাৰ্ছ আহিছে মানে ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ আহি ইয়াতে লৈছে ইয়াত মানে বহুত ধৰণৰ ফোন পায় বহুত মানে ৰিয়েলমিৰ পৰা ৰেডমিৰ পৰা লৈ আইফোনৰ পৰা লৈ সকলো আছে ইয়াত আৰু আমাৰ ইয়াতে ফাইনেন্স টাইনেন্স চব হৈ যাব আপোনাৰ ক্ৰেডিট কাৰ্ড ফাইনেন্স ডেবিট কাৰ্ড চব ধৰণৰ ফাইনেন্স হৈ যায় হয় আপোনাৰ 0% ইণ্টাৰেষ্টতো পাই যাব হয় ইয়াৰবাডছ হওক ৱাটছ হওক আপুনি চব ধৰণৰ বস্তু আৰু আমাৰ ইয়াত গিফ্ট দিয়া হয় যোনে গিফ্ট যোনে আপুনি যিকোনো মোবাইল লওক আপুনি 100% গিফ্ট গিফ্ট পাবই একদম ধুনীয়া গিফ্ট পাব একদম একদম, মজা একদম। মজা গিফ্ট পাব থ্যাংক ইউ একদম ভাল লাগিল বহুত ভাল লাগিল মানে এতিয়া কফি চফি খালোঁ এতিয়া যাওঁ আৰু ময়ো গিফ্ট পালোঁ এইটো মোৰ গিফ্টটো আৰু চকলেট দাদাই দিলে থেংক ইউ ছ' মাছ দাদা